আজিকালি মই কথা ক'বলৈ এৰিছোঁ। কথা ক'লেই যেন কথাবোৰ কিবা উক্তি হৈ পৰে। ৰাজনীতি, সমাজনীতি, অৰ্থনীতি, প্ৰেম, বিৰহ, বাদ বিসম্বাদ সকলোতে কিবা পুৰণি গোন্ধ হৈ পৰিলে। ৰ'দ বিচাৰি ফুৰা মানুহৰ পৰা ছাঁ বিচাৰি ফুৰা মানুহ হ'বলৈ বৰ বেছি দূৰ আগুৱাবলগীয়া নহ'ল। আজিকালি কথা ক'বলৈ এৰিছোঁ। কথাৰ সলনি ইতিহাস গোৱাই ভাল। কাৰণ ইতিহাসবোৰৰ মাজত কিছুমান বিচাৰ থাকে, কথাবোৰৰ মাজত বিচাৰ নাথাকে। ফুলে কয় বতাহক লাহেকৈ, এই কি কৰিলা? বতাহেও সুধিছে ফুলকে, এই কি কৰিলা? ফাগুনে যে